আপোনাক বোলে মই যেতিয়াই কিবা সমস্যাত পাওঁ মই আহোঁ, আপুনিও জানে আৰু আপোনাৰ পৰা এটা সু-সমাধান মই বিচাৰি পাওঁ। আজি আহিছোঁ মই সোণ পৰিয়াল সন্দৰ্ভত কিবা এটা সমস্যাত পৰি আহিছোঁ। এই সোণ পৰিয়াল হেনো কেইবা প্ৰকাৰো আছে। নিশ্চয়। গতিকে কোন প্ৰকাৰ কি বোলে আৰু তাৰ চেহেৰা বা কেনেকুৱা আছে সেই বিষয়ে আপুনি মোক অকণ বুজাই ক'ব। যিহেতু আপোনাৰ ওচৰত চাগে 3জোপা আছে গছ, মোক বুজাই ক'বচোন কোনজোপাক কি বোলে বা কি কি গুণ আছে, প্ৰত্যেকজোপাই এটা বৈশিষ্ট্য আছে, মোক বুজাই ক'ব। মোৰ বন্ধুসকলেও কথাটো ভালকৈ বুজি পাব। সোণ পৰিয়াল ইয়াৰ নাম কেইবাটাও। কোনোবাই নাগবলাও বোলে। 3বিধ আছে, আমি জনাত 3বিধ আছে, আৰু আছে যদি আমি এতিয়ালৈকে পোৱা নাই বাৰু। এইটো যিখিনি জানিলোঁ তাৰ ভিতৰত 3বিধ সোণ পৰিয়াল আছে। বৰ সোণ পৰিয়াল, মাজু সোণ পৰিয়াল আৰু সৰু সোণ পৰিয়াল। এই 3বিধক আকৌ নাগবলা বোলে। বৰ নাগবলা, সৰু নাগবলা, মাজু নাগবলা। আকৌ এই বৰজোপাকে কুকুৰ সূতাও বোলে। কুকুৰ সূতা? কুকুৰ সূতা নামটো শুনিছোঁ। এইজোপাই নেকি? এইজোপাই কুকুৰ সূতা। ইয়াৰ এই দীঘলকৈ পোন হৈ ডাল মেলে, সেইটো মানে হেৰি মৰাপাতৰ দৰে। ইয়াৰ পৰা সূতা ওলায়। আমি আগতে জুত জৰি আউট জৰি ইয়াৰে বাটোঁ মৰাপাতৰ অভাৱত। এইজোপাৰ পৰাও সূতা হয়? মৰাপাতৰ দৰে হয়। সেইকাৰণে এই সূতা ওলোৱাৰ কাৰণে কুকুৰ সূতা। গছজোপাই এবাৰ বন্ধুসৱক ভালকৈ দেখুৱাই দিওঁ। আৰু বোধ কৰি কুকুৰ সূতাৰ নামটো যে হ'ল, বহুত লোকে ইয়াৰ শিপাৰ পৰা বলীয়া কুকুৰে খোৱা ঔষধ দিয়ে, জলাতংক ঔষধ বনায়। সেইটো কাৰণে কুকুৰটো ইয়াৰ লগত জইন হ'ল নিশ্চয়। হয়। এইজোপাকে কয় এই বৰ নাগবলা, বৰ সোণ পৰিয়াল বা কুকুৰ সূতা। মই বহুত সুখী আজি আপুনি যে এনেকুৱা এটা ডাঙৰ জটিলতা মোক ভাঙি দিছে। মই এইজোপা আকৌ কুকুৰ সূতা বুলি মই নামটো শুনি থাকোঁ। এইজোপাই যে আকৌ সোণ পৰিয়াল, বৰ সোণ পৰিয়াল মই নাজানো। বৰ নাগবলা। গতিকে ইয়াৰ আৰু দুভাগ আছে। এইভাগ হ'ল বৰ, আৰু ইয়াক কুকুৰ সূতা বুলিও জানে, হয় নহয়? গতিকে আমি বাকী দুবিধ আমি অকণমান চিনাকি হওঁচোন ব'লক, মোক দেখুৱাই দিব ভালকৈ। এইজোপা কোনজোপা? এইজোপা মাজু নাগবলা বা মাজু সোণ পৰিয়াল, আৰু ইয়াক মতা সোণ পৰিয়াল বুলিও কয়। ইয়াৰ সেই হেৰিয়াৰ কজলা ৰঙৰ ফুল ফুলে, আৰু গুটিবোৰ হয় এগেৰা গছৰ গুটিৰ দৰে, কাপোৰে কানে বা গৰু ছাগলী গাত লাগি যায়। এইজোপা গুটি? ইয়াৰ গুটি এগেৰা গছৰ গুটি। অলপ গৰুৱে খোৱা কাটিকে গছজোপা হেৰি হৈ আছে, পাতবোৰ অস্পষ্ট হৈছে। আৰু তাতে বৰ খৰাংটো পালে নহয়, ওখ গছ হয়, মূৰে চূৰে লাগে। এইজোপা হ'ল মাজু নাগবলা বা মাজু সোণ পৰিয়াল, আৰু মতা সোণ পৰিয়াল বুলিও কয় এইজোপাক। ইয়াৰ ঔষধি গুণটো হ'ল, মই কৈ চোৱা নাই, কিন্তু মোক এজন আমাৰ গাঁৱৰ বৃদ্ধ লোকে, বৰ্তা এজনে মোক কৈছিলে যে ইয়াৰ আগ তিনিটা তললৈ এনেকৈ তললৈ নমাই আনিবি, ছিঙিবি একেটা উশাহতে। ছিঙি সাপে খুটা যদি সোঁফালে সাপে খুটিছে, তেতিয়া বাওঁ চকুটোত তাৰ দুটোপালমান দি দিবি, আৰু বাওঁফালে খুটিলে সোঁ চকুটোত দিবি। সাপৰ বিষ ভাল হৈ যাব, কিন্তু মানুহটো ধৰি থাকিব লাগিব, চেঙালটি পাৰিব মানুহটোৱে। হয় নেকি? মই সেইটো ভয়তে নাই দিয়া আৰু মানুহক। দিলে ভাল হোৱাটো খাটাং, তেওঁ সেইটোৱে হেৰি বচাই মানুহ। বন্ধুসৱ, তেখেত বাগানৰ বনমূৰি কৰিছে। এইজোপা ককাৰ মুখে আজি জানিলোঁ, মোৰ মনৰ এই ভ্ৰান্তি দূৰ হ'ল। মই বিভূতিত পাওঁ, গছবোৰ নাম শুনো ঔষধি কিতাপত, কিন্তু গছবোৰৰ নামৰ সৈতে গছজোপা চিনি নাপাওঁ, আৰু উলিয়াবলৈ বৰ জটিল। অভিজ্ঞ লোক নহ'লে বৰ পাজল লাগে। গতিকে আজি মই কি আছিলে সেইজোপা? মাজু নাগবলা, বৰ নাগবলাকে পাই আহিছোঁ। এইজোপা মাজু নাগবলা, আৰু এজোপা সৰু আছে। এইজোপা কুকুৰ সূতা বুলি কয় ন? এইজোপা নকয়, কুকুৰ সূতা হয় নহয়? এইজোপা নকয়, মাজু সোণ পৰিয়াল বা মতা সোণ পৰিয়াল। হয়, তাৰমানে ডাঙৰজোপা কুকুৰ সূতা বুলিও কয়। মই সম্পূৰ্ণ জানিব লাগিবতো। বন্ধুসকলে ভিডিঅ'টো মন দি চাব দেই। এইটো মোৰে প্ৰশ্ন নহয়, বহুতৰে প্ৰশ্ন, বহুতৰে জটিলতা আহে। একেজোপা গছৰে যেতিয়া 3টা প্ৰজাতি থাকে, প্ৰায় চেহেৰা একেই, কিন্তু সেইটো বিষয়ত অকণমান আমাৰ সকলোৰে খেলিমেলি লাগে।
মই ককাৰ পৰা এতিয়া জানিব বিচাৰিছোঁ এইজোপা সৰু সোণবৰিয়াল বা সৰু নাগবলা ইয়াৰ দুটা নাম আৰু হয়। এইজোপা গোটেই শিপাই পাতে চুতে এইজোপাও বৰ ঔষধি গছ হয়। কাটিলে ছিঙিলে ইয়াৰ পাত পিচি পেলাই লগাই দিব লাগে, তেজো ৰাখিব, কামুৰি ঘাও শুকুৱাই, সেইটো এটা গুণ। ইয়াৰ ফুলটি হালধীয়া, ফুলটো ঔষধত নালাগে, শিপা কিন্তু বৰ ঔষধত লাগে। শিপা এয়া কৈছিলোঁ যে সোণ পৰুৱা লতাৰ আলুৰ লগত তামোলৰ শিপাৰ লগত ইয়াৰ হেৰি দিব লাগে শিপা। কিমান পৰিমাণত দিব লাগিব? তাত কৈছিল 50 গ্ৰামমান। 50, সেইটো ক'লে হয়। সেইটো মিলালেই কি ঔষধত দিছিলে আপুনি? এইটো সাৰ বেমাৰ বুলি কয় আৰু তাৰমানে জণ্ডিছ গোটেইটো। গতিকে বন্ধুসৱ, আজি মই জানিলোঁ এজোপা গছৰে 3টা প্ৰজাতি আৰু 3বিধৰে নানা ধৰণৰ গুণ আছে আৰু ফুলৰ ৰঙো বেলেগ আছে। ইয়াৰ আৰু এটা কথাটো ওলাওঁতে কৈছিলোঁ, আগত আমি কৈছিলোঁ চতিয়ানা গছৰ কথা, এইটো ক্ৰনিক ডিচেণ্টেৰী হয়। হয়তো কোনোবা সেইটো যদি কিবা কাৰণত কাৰোবাৰ হয়তো ভাল নহ'বলৈও আছে, তেতিয়া এইটো প্ৰমাণ কৰিব পাৰে। হয়। ইয়াৰ শিপা 100 গ্ৰামমান ল'ব লাগে, ইয়াৰ ৰসটো উলিয়াব লাগে, বকুল বৰা ধানৰ চিৰা জলপান এটা আৰু গৰুৰ দৈ এপোৱামান, গৰুৰ দৈ এপোৱা, হয়, এই বকুল বৰা ধানৰ চিৰা জলপান এটা, তাৰ লগত ইয়াৰ ৰস উলিয়াই এইটো ধৰক 100 মিলিগ্ৰামমান দি জলপানটো খাব লাগে ৰাতিপুৱা খালী পেটতে। হয়। তেনেকৈ 3 দিন 3টা জলপান খাই দিলে ক্ৰনিক ডিচেণ্টেৰীটো ভাল হয়। ক্ৰনিক ডিচেণ্টেৰী। গতিকে বন্ধুসৱ দেখিলেনে আমাৰ কিমান ঔষধি গুণেৰে ভৰপূৰ আমাৰ অসমখন। এজোপা গছ আমি গছকি পিকাই শেষ কৰোঁ, কিন্তু আজি ককাৰ মুখে জানিলোঁ এজোপা মহত্ব। গতিকে আমাৰ এনেকৈ আৰু বহুত বন বিষ আছে যিখিনি আমি গুণ নজনা কাটিকেই আমি নষ্ট কৰি গৈ আছোঁ। দিনে দিনে আমাৰ মাজৰ পৰা প্ৰাকৃতিক এই সম্পদসমূহ অৱক্ষয় ঘটিছে, আমাৰ পৰিচয় হেৰাই গৈছে। আমাৰ অনাগত ছাত্ৰ ছাত্ৰীসকলেও এইখিনি চিনিবলৈও পাবলৈও নাইকিয়া চিনাকি কৰিবলৈ। গতিকে আমি এই প্ৰকৃতি ৰক্ষাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব দিব পৰাকৈ আমি এই গছ বিৰিখবিলাক আমি সংৰক্ষণ কৰিবলৈ বিচাৰিছোঁ। এইটো ক্ষেত্ৰত আপোনালোকৰ সহায় সহানুভূতি বিচাৰিম। ককাই যিহেতু আমাক এই ক্ষেত্ৰত গুৰু ভূমিকা লৈছে, ককাক এই ক্ষেত্ৰত কৃতজ্ঞতা জনাব লাগিব। ককা, আপুনি আমাক বহুত সহায় কৰিছে, বহুত বহুত ধন্যবাদ আপোনাক। ধন্যবাদ, আমিও ধন্যবাদ জনালোঁ। আমাৰ মুখৰ পৰা যে এইখিনি গোটেই জগতত প্ৰচাৰ কৰিছে, আমাৰো পৰিচয় হৈছে। কোনোবাই ফোন এটা মাৰে, বুঢ়া কালত শুনিয়ে ভাল লাগে, কিবা এটা হৈছে তেওঁ। গতিকে সমস্ত অসমবাসীলে নৱবৰ্ষৰ শুভেচ্ছা থাকিল। ধন্যবাদ।